টাং বন্ধুসকল, যোৱাবাৰৰ দৰে এইবাৰো পানীলাও লাগিছে, কিন্তু কি আচৰিত পানীলাওত আজি ইয়াত দেখিছোঁ জিৰণীয়া মহ এভাগ। ওচৰলৈ বেছিকৈ যাবলৈ ভয় লাগিছে, সেয়ে জুম কৰি দেখুৱাইছোঁ মৰ হাঁহ দি, কাৰণ এইখিনি ফুটিলে আৰু মই বছৰেকৰ বিহুৰ প্ৰথম দিনাখন ঘৰত নাথাকিম, হস্পিটেলাইজ হ'ব লাগিব। এই পানীলাওটো পোকে বিন্ধিছে, ইহঁতকো দৰৱ দিব লাগিব, ধোঁৱা বা জাক দিম আৰু অকণ দৰৱ মাৰিব লাগিব অৰ্গেনিক। কিন্তু মহখিনি আছে, আজি একো কৰিব নোৱাৰি। ইহঁতে আজি চাগে ৰাতিটো ইয়াতে ৰেষ্ট কৰিব। পাছবেলা সময় অকণমান ওলালোঁ, আজি ৰাতিপুৱা ভাগতে মন্দিৰলৈ গ'লোঁ, গৈ আহি এতিয়া পাছবেলা ঘৰ পাইছোঁ। অকণ ফুৰোতে পানীলাও হেন্দালি ফালে আহোঁতে দেখিলোঁ এই জিৰণীয়া মহখিনি। ভিডিঅ' এটা ততাতৈয়াকৈ বনাইছোঁ, গুণগুণাইছে মোৰ কাষত, গৰমো অকণ পৰিছে। সিহঁতি মানুহ ঘামিলে মানুহৰ ঘামৰ গোন্ধ পায়ো বেছি কাষলৈ আহে, আৰু নোজোকাওঁ, ৰেষ্ট লৈছে যিহেতুৱে। সেয়েহে আজিলৈ বাই বাই। সকলোলৈ পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। কালি যিখিনি পালনীয় নিয়ম সকলোৱে জানে, সেয়েহে ভিডিঅ' নবনালোঁ, সকলোৱে চাগে পালন কৰিলে। এতিয়া ৰাখিছোঁ, সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই লাইক কমেণ্ট এটা কৰিব প্লিজ। যদি মোৰ চেনেলটো নতুনকৈ চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ বন্ধুসকলৰ মাজলৈ মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। এই আশাৰে আজিলৈ আহোঁ। ভিডিঅ' চোৱা সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৰ পুনৰ এবাৰ শুভেচ্ছাৰে আহিছোঁ।